এয়া চাওক কি বাচিবলৈ ওলাইছোঁ পাহাৰৰ কলাত দিল। ঘৰত যেহেতু খোৱা আমি কলাত দিলবোৰৰ সোৱাদটো বেলেগ আৰু এয়া পাহাৰৰ কলাত দিলৰ সোৱাদটো বেলেগ দেই। খুবেই ভাল খাবলৈ, একদম মানে সোৱাদটো বেছি। আজি সন্ধিয়াৰ সাজৰ কাৰণে দেই। এয়া তৰকাৰীখিনি কাটি কৰি থৈ দিলোঁ। এয়া চাওকচোন ইমান ধুনীয়াকৈ যোগাৰ কৰি লৈছোঁ। মানে তৰকাৰী নবনোৱাৰ আগত চব যোগাৰ থাকিব লাগে, তেতিয়া তৰকাৰী বনাই ভাল লাগে। এয়া চাওক কি যোগাৰ কৰিলোঁ দেখুৱাই আছোঁ। এয়া চাওক কলৰ দিলটো ইমান ধুনীয়াকৈ মিহি মিহিকৈ কাটিলোঁ আৰু ইফালে পিঁয়াজ, আদা, নহৰু মানে পুৰা পিচি কৰি থৈ লৈছোঁ। এইফালে বিলাহীটো কিন্তু সেইটো ডিম ভাজিবলৈ কাৰণে কাটি থৈছোঁ মই। আৰু এইফালে দালি আৰু এয়া জিৰা মছলা। জিৰাটো সদায় পিছাটোৱে খাই ভাল লাগে, পেকেটটোৰ মানে গোন্ধটো ইমান ভাল নাপাওঁ মই, সেইকাৰণে পিচিছোঁ। আৰু পিচিবলৈ যিহেতু পতা নাই সেইকাৰণে মই খুন্দুনাতে পিচি দিছোঁ। আৰু পতা এটা কিনিব গ'লে কিন্তু আজিকালি বহুত দাম দেই, মানে 600-700 টকা লাগে। আৰু এইফালে বনালোঁ মই এতিয়া গৰম গৰম ভাত বনালোঁ। আৰু এয়া ঘৰৰ চাউলৰ ভাত, মানে কিনা চাউল বৰ্তমান শেষ হৈ গ'ল। এয়া ঘৰৰ চাউল, ঘৰৰ পৰা মাহীহঁতে দি পঠাইছিলে। তো এতিয়া বৰ্তমান বনাম আৰু চব্জি। এইফালে বৰ্তমান কেৰাহী গৰম হ'ল আৰু তেলো দি দিলোঁ। আৰু তেল ইমান দিয়া নাই, তেল আৰু বেছি খাবলৈ মন নাযায়, সেইটোৰ কাৰণে একদম কমকৈ দিছোঁ। আৰু এইফালে দি দিছোঁ পিঁয়াজ, ৰঙা পিঁয়াজৰ সোৱাদটোৱে বহুত বেলেগ দেই, বহুত ভাল লাগে খাই। আৰু এটা আছে বগা পিঁয়াজটো ইমান খাই মানে সোৱাদটো নালাগে, সেইকাৰণে ৰঙা পিঁয়াজটোৱে মই যিমান দাম হ'লেও সিটোকে লৈ আহোঁ। ভাল লাগে ৰঙা পিঁয়াজৰ সোৱাদটো, খায়ো ভাল লাগে। এয়া চাওক ধুনীয়াকৈ পিঁয়াজ, আদা, নহৰু যিমানখিনি মছলা আছে চব দিয়া হ'ল, অকল জিৰাৰ বাহিৰে। মানে জিৰাটো অলপ পিছত দিম, গোটেইখিনি মছলা মানে তেলতে দি দিলোঁ। এতিয়া দি দিম কলা দিল। এয়া চাওক কলৰ দিল দি দিলোঁ এতিয়া। আৰু বিশেষকৈ কলৰ দিলটো কিন্তু জোলহে খাব লাগে দেই। আৰু সকলোৱে গমে পায় নহয় কলৰ দিলত আইৰণ থাকে বুলি, বহুত ভাল পাওঁ মই খাবলৈ। বজাৰত গ'লে মানুহজনক কলৰ দিল আনিব দিওঁৱেই, মানে কোনোবা দিনাখন আকৌ গ'লে নেপায়। পাহাৰৰ কলা দিল সকলোৱেতো খাই ভাল পায় না, বজাৰত মানে নেথাকে, চবেও কিনি লৈ যায়। আৰু কলৰ দিলখিনি ধুনীয়াকৈ আগত ভাজি লৈছোঁ, মানে অলপ সময় ভাজি ল'ম, তাৰপিছত লাহেকৈ দালিখিনি দি দিম। এয়া চাওক হৈ গ'ল কলৰ দিল চব্জি। আৰু চাওক ইমান ধুনীয়াকৈ জোল বনাই দিলোঁ। সকলোৱে কিন্তু জোল খাই ভাল নাপায়, কিছুমানে ভাজিও খায় আৰু কিছুমানে কলৰ দিল লগত বৰা বনাই খায়। মই কিন্তু জোল খাইহে ভাল পাওঁ। এয়া ধুনীয়াকৈ জোল বনাই দিলোঁ দেই। আৰু এয়া চাওক ল'ৰাৰ কাৰণে ডিম ফ্ৰাই কৰি আছোঁ, যিহেতু সি বিলাহী দি বনোৱাটো খাবলৈ নিবিচাৰে, সেইকাৰণে তাক ধুনীয়াকৈ এয়া ফ্ৰাই কৰি দিছোঁ। আৰু এয়া চাওক ধুনীয়াকৈ বিলাহী আৰু ডিম বনাম। আগতীয়াকৈ মানে বিলাহীখিনি ভাজি লৈছোঁ, তাৰপিছত ডিমখিনি দি দিম। আৰু এয়া চাওক ডিম আৰু বিলাহী ভাজি। আজি কলৰ দিল চব্জি অলপমান বেলেগ ষ্টাইলত বনাইছোঁ। কেনেকুৱা লাগিছে খাই ক? মাতে ওলোৱা নাই যে খোৱাৰ কোবত। আৰু এয়া চাওক ৰাতিৰ ভাতমুঠি খাবলৈ বহিলোঁ দেই আজি। ধুনীয়াকৈ কলৰ দিল চব্জি আৰু এইফালে ডিম আৰু বিলাহী ভাজিৰ লগত এইফালে নেমু লৈ লৈছোঁ। আমাৰ মায়ে ইমান ধুনীয়াকৈ আমলেট বনাই দিছে। আৰু এইফালে চাওক কলডিল বনাইছে, আজি খাবলৈ বহুত ভাল লাগিছে। ভিডিঅ' উঠাই কেনে